দুটা হৈছে iPhone 13 ইয়াৰে আনবক্সিং ভিডিঅ' পাছত পাব এতিয়া নাপায় এতিয়া জাষ্ট মোবাইলটো লওঁ এইখন হৈছে পাঠশালাত আছে MS ক্ৰিয়েটৰ দাদাৰ দোকান দাদা আপোনাৰ দোকান নে এইখন অঁ অনাৰ বেলেগ আছে আপুনি ইয়াতে চোৱা চিতা কৰে আৰু এজ এ মেনেজাৰ দিয়ক এয়া আনবক্সিং লাহে লাহে কৰি আছোঁ ৰ'ব চবতকৈ আল্টিমেট মজা আহে এইটোত এই কাগজটো এৰটোত বহুত ডাঙৰ সপোন আছিল 13 ল'বৰ কাৰণে ফাইনেলি আজি ছাকচেছফুল হ'লোঁ আল্টিমেট অন কৰ অন কৰ অন কৰ কি আছে চাব আমাৰ ইণ্ডিয়াৰ এনে কি হেল্ল' নমস্কাৰ না কি চাই লওক ফাৰ্ষ্ট দিছে হেল্ল' কোন চা ভাষায় IPL ID টো বনাও যাব 13 ব্লেক চাৰ্জাৰ তাৰ্জাৰ নাই উপায় নাই আৰু কি আমি মানুহ ৰোনা আজিৰ পৰা সেইকাৰণে চাৰ্জাৰ চব নিজে কিনিব লাগিব ৰ'ব ID CD বনাই লওঁ ৰ'ব ইয়াৰ আনবক্সিং ভালকৈ ভিডিঅ'টো কালি বা পৰহিয়ে পাব চ' বহুত দিনৰ মূৰত ড্ৰিমটো ফাইনেলি কমপ্লিট কৰিলোঁ বহুত চেষ্টা আজিৰ পৰা ধৰি লওক 3 বছৰ মানে এনেকুৱা এটা ড্ৰিম ৰাখিছিলোঁ ন যে কিবাকৈ নহয় কিবাকৈ এটা ল'ম কিন্তু দুখৰ কথা মই ধৰি লওক অলপ লগতে ল'ব পৰা নাই অলপ দেৰিকৈ হ'লেও লৈছোঁ আৰু আপোনালোকৰ কাৰণে লৈছোঁ ভাল ভাল ভিডিঅ' দিম বা ভাল ভাল মানে হেৰি আৰু কি বুলি কয় কোৱালিটি দিবৰ কাৰণে মানে এই আইফোনটো ল'লোঁ এতিয়া ফাৰ্ষ্ট কথা হ'ল আইফোনটোৰ দাম কিমান পৰিছে মোৰ দাম পৰিছে আপোনাৰ 66,000 আইফোন হা আৰু প্লাছ এচেচেৰিজ লৈ যদি মই ধৰি লওক গমেই পাইতো আইফোনৰ কি নিদিয়ে চাৰ্জাৰডাল নিদিয়ে অকল মানে এডাপ্টাৰটো নিদিয়ে বাকী কেবুলডাল দিয়ে মই এডাপ্টাৰটো লৈছোঁ 1800 টকা টেম্পাৰখন লৈছোঁ 1000 টকা আৰু কাভাৰটো লৈছোঁ 1000 টকা বৰ্তমান কম দামে লৈছোঁ মানে বাজেট একেবাৰে নাছিলে মোৰ যেখিনি আছিলে মানে পইচা গোটেইখিনি খতমেই হৈ গ'ল লৈ কিনে এতিয়া মানে প্ৰব্লেমটো হ'ল কি আৰু এটা কথা কৈ লওঁ মই যদি আপোনালোকে কোনোবা আইফোন ল'লে এটা কাম কৰিব দিয়ক মই আগতে কৈ দিওঁ একেলগে দোকানখনৰ পৰা একেলগে মোবাইলটো গোটেইখিনি কাম কৰি আনিব নহ'লে পাছত ন আপুনি পস্তাব লাগিব মোৰে কালি সেনেকুৱা হৈছিলে মানে দাদাজনে ক'লে চিম বনাই দিলে চিম বনাই দিলে চিমখন খুলি ৰাখি দিলে নেটৱৰ্ক নাপায় এনেকুৱা হৈছে নেটৱৰ্ক নাপায় মানে নাপায়ে একোৱে নাপায় না মোবাইলটো অফ অন হৈ কিনে কি হয় মই একোৱে কৰোঁ মই ধৰিবই পৰা নাই আৰু মানে বহুতখিনি বেলেগ ইমান ইজি নহয় আৰু মানে এটা কথা কি গম পাই নে আইফোনটো চলাবলৈ মানে জানিবও লাগে মই কালি বিশ্বাস কৰিব মই নিজে বহুত লাজ পাইছোঁ মই একোৱে কৰোঁ মই ফাৰ্ষ্ট টাইম কি কৰিছোঁ নিজে একো গম একো নাহে তাৰপিছত বহুতখিনি হেৰি কৰাৰ পাছত মই দাদাজনক আৰু ফোন কৰিলোঁ দাদাজনক ফোন কৰাৰ দাদাজনে মোক গাইড কৰি দিলে বেলেগত ভিডিঅ' কল কৰি কি কৰিব লাগে তো এইখিনিয়ে আছিল বস্তু আৰু কি ক'ব উপায় নাই অলপমান দুটামান ভিডিঅ' ক্লিপ দেখাই দিওঁ আপোনালোকক এইটো দেখিছে ন আইফোনৰ এটা কথা ক'ব গ'লে ভাল লাগে ভিডিঅ' যোনবিলাক হয় ন আল্টিমেট চাওক মই এতিয়া বাইকৰ ওপৰত যাই কিনে ভিডিঅ'খিনি কৰি যিখিনি মই ভইচ অভাৰ কৰিছোঁ দিয়কচোন মানে যিখিনি কোৱালিটি দিব লাগে ন আইফোনে প্ৰপাৰলি দিয়ে আৰু ষ্টেবিলিটি এইটোত বাৰু মোৰ একশ্যন মুড নাই তথাপিও যিখিনি ষ্টেবিলিটি দিছে ন মোৰ কাৰণে যথেষ্ট মানে এইটো আপোনাক ভিডিঅ'খিনি ষ্টেবিলিটি থকা আৰু মানে এটা ভাল লাগে যিটো মানে ফিল কালাৰটো ন পূৰা একদম আল্টিমেট কি ক'ম আৰু দিয়ক এইটো হৈছে মোৰ আল্ট্ৰা ৱাইড তাৰ ভিডিঅ' কৰিছোঁ কোৱালিটি 4K হয় তথাপিতো অলপমান মানে সেইটোতকৈ আল্ট্ৰাত অলপমান কমেই কোৱালিটি তথাপিতো অভাৰঅল ক'ব গ'লে ন ঠিকে চলে বেলেগতকৈ মানে ধৰি লওক বেলেগ মোবাইল এটা যিখিনি কোৱালিটি দিব আইফোনে তাতকৈ বহুত বেছি বেটাৰ দিব আৰু ইয়াৰ ষ্টেবিলিটিৰ কথাটো কৈছোঁৱে মই আৰু দুটামান চিনেমেটিক মুড আছে চিনেমেটিক মুডটো বাৰু মই দিনত শ্বুট কৰা নাই ৰাতি দুটামান চিনেমেটিক শ্বট আছে এই লাষ্টৰ পিনে দেখাই দিছোঁ দিয়ক দুটা চিনেমেটিক দুটা তো দিয়ক আৰু এনজয় কৰক দিয়ক আৰু ৰাতিৰ ভিডিঅ' এটা অলপ ফাষ্ট কৰিছোঁ ভিডিঅ'টো সোনকালে শেষ কৰিবৰ কাৰণে আৰু মই ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল মানে কি টাইমো নাপালোঁ এদিনৰ কাৰণে ঘৰত যাব লগা হ'ল আৰু আমাৰ বেমাৰো হৈ আছিলে সেইটো কাৰণেতো ৰাতিৰ শ্বট আমাৰ বৰমাৰ দুৰ্গা পূজা দিয়ক আৰু এনজয় কৰক দোস্ত আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব
আৰু ছাবস্ক্ৰাইব কৰি গৈছোঁ, অলপ ছাপোৰ্ট কৰক, বহুত কষ্ট কৰি আপোনালোকক ভিডিঅ' দেখাবৰ কাৰণে দামী মোবাইল লৈছোঁ। দিয়ক আৰু এনজয় কৰক, বাই বাই।